বন্ধুসকল আজি গৰম পানী যাবলৈ আৰম্ভ হৈ গ'লো। আজি আমি গৈ আছোঁ গৰম পানী ৰিজাৰ্ভ মানে গৰম পানীখন গোটেইখন আপোনালোকক দেখাই যাম। আৰু আবেলি আহিছোঁ মানে দেৰি হৈছে, ঘৰ যাবৰ হ'ব অকণমান দেৰিকৈ। আৰু এতিয়া আমি চাই যাওঁ গৰম পানী। আৰু গোলাঘাট জিলাতে আছে গৰম পানী মানে আমি আহি আছোঁ এতিয়া চাইকেল লৈ আহক এতিয়া ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰু লগতে লৈ ল'লোঁ মোৰ বসন্তী মানে দৌৰ বসন্তী দৌৰ এটাতকৈ ফাৰ্ষ্ট পাব লাগিব। জ্বলি থকা ৰূপালী জোনাক ৰূপালী জোনাক বেছি দিন নৰদেহা সদা চিঠিত লৈ আনিম তোমাক লৈ আনিম তোমাক তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক ৰূপালী জোনাক বেছি দিন নৰদেহা সদা চিঠিত লৈ আনিম তোমাক লৈ আনিম তোমাক বন্ধুসকল অৱশেষত নামঘৰ ৰিজাৰ্ভৰ মাজতে আছে গৰম পানী পুখুৰী। আৰু গৰম পানী পুখুৰী আমাৰ ভিডিঅ' কৰিবলৈ ভিডিঅ'টো আমাৰ কিবা প্ৰব্লেম হৈ গ'ল। তাৰ অনুসৰি আমি কৰিলোঁ ফটো মাৰিলোঁ আপোনালোকক আৰু দেখাই আছোঁ। আৰু আপোনালোকে যদি প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব JD Assamese ব্লগ চেনেলটো। আহক তেতিয়াহ'লে আমি ফটোকেইখনকে চাই লওঁ। তুমি মোৰে দেখা জান মৰমতে মোলে অভিমান কিলৈ কৰা সুধি চাম তোমাৰ দৰে কোন হ'ব আন তুমি বন্ধুসকল আমি অৱশেষত গৰম পানী ৰিজাৰ্ভ পুখুৰীৰ পৰা আমি ওলাই আহিলোঁ। আৰু ওলাই আহি দেখিলোঁ এখন ফুলৰ বাগিচা পাতি থোৱা আছে, তাৰ ওচৰতে ৰখি আছোঁ। এতিয়া গৈ পামগৈ আৰু ৰঙাজান পাই গ'লোহি আমি বৰ্তমান।